গুড মৰ্নিং গাইজ, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰো বৰ্তমান ভালেই। আপোনালোকে যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ৱেলকাম টু মাই চেনেল। মই ৰাতিপুৱা গা পা ধুই আহিছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিব, মানে আমাৰ নোৱা ধোৱা সখী আহিব। এইটো নিয়ম আছে তেওঁলোকৰ ঘৰত ফুৰিবলৈ যোৱা, আৰু তেওঁলোক আমাৰ ঘৰত ফুৰিবলৈ অহা। আমি তেওঁলোকৰ ঘৰলৈ ফুৰিবলৈ গ'লোঁ, কিন্তু তেওঁলোক আমাৰ ঘৰলৈ ফুৰিবলৈ অহা নাছিলে। মানে আমাৰ দুয়োখন ঘৰে সময় সুবিধা মিলা নাছিলে। ফাইনেলি আজি সময় সুবিধা মিলিলে, গতিকে তেওঁলোক আজি ফুৰিবলৈ আহিব আমাৰ ঘৰত। তো তেওঁলোকক দেখাম, আৰু মই আজি লাঞ্চত কি ৰান্ধিম সেয়াও আপোনালোকক দেখাই থাকিম। চাই থাকক। এয়া মই এতিয়া বনাম মুৰ্গী মাংস, চিকেন হয়। এয়া ছাগলী মাংস, আৰু এয়া মাছ হয়। এয়া মই প্ৰথমতে কেৰাহীত তেল দি লৈছোঁ, আৰু তাৰপিছতে মই পিঁয়াজ দিছোঁ। মই প্ৰথমতে পিঁয়াজখিনি ভাজি লওঁ মাংস বনাবৰ কাৰণে। এয়া মই প্ৰথমতে মাংসই বনাম, তাৰপিছত বাকীবোৰ বনাম। পিঁয়াজখিনি সম্পূৰ্ণকৈ ভাজি লোৱাৰ পাছত এয়া মই মাংসখিনি বহাই দিলোঁ। আনফালে মই এখন কেৰাহী পাতি তাতে ভালকৈ তেল গৰম হ'বলৈ দি মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। মাছখিনি যিহেতু মই জোল বনাম, সেইবাবে ভালকৈ ফ্ৰাই হ'বলৈ দিছোঁ। এয়া চাওক, মাছখিনি ভালদৰে ফ্ৰাই হৈ গৈছে, আৰু মাংসখিনি মই ঢাকোন দাঙি চাই আছোঁ আৰু বাৰে বাৰে লৰাই আছোঁ যাতে তলত লাগি নাযায়। এয়া প্ৰায় মাংসখিনি হৈছেই। তেনেতে সখীহঁত আহি পালে। এয়া সখীয়নী। হাই হাই কৈ দিয়া। কি বনাই আছা? ছাগলী মাংস। এয়া মোৰ হাজবেণ্ডে ছাগলী মাংস বনাই আছে। তেওঁলোকে খাই বৈ হোৱাৰ পাছত এয়া এতিয়া যাবলৈ ওলালে। আমি তেওঁলোকক আগবঢ়াবলৈ আহিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।